ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ভৱানীপুৰ আঞ্চলিক সমিতিৰ ফালৰ পৰা ভাৰতীয় জনতা পাৰ্টি ভৱানীপুৰৰ মুখ্য কাৰ্যালয়ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি, হিন্দু জাগৰণ মঞ্চ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বহুতো ব্যক্তি। আজি আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ভৱানীপুৰ শাখা, সৰুপেটা আঞ্চলিক হিন্দু জাগৰণ মঞ্চ আৰু ভৱানীপুৰ বিজেপি মণ্ডল কমিটিৰ উদ্যোগত আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত অনুষ্ঠিত হয়। ভৱানীপুৰ বিজেপি মণ্ডল কাৰ্যালয়ৰ সন্মুখত। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীজীৰ স্মৃতিত আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে বন্তি প্ৰজ্বলন, তেখেতৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে 1 মিনিট প্ৰাৰ্থনা কৰা হয়। এই অনুষ্ঠানত বিভিন্ন জনে আহি আজি যি ধৰণে আমাক সহযোগিতা প্ৰদান কৰিছে এই ক্ষেত্ৰত আমি সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক কৰ্মকৰ্তাসকললৈ। আমি সকলোৱে জানো যে যোৱা 16 আগষ্ট 2018 ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিল্লী এইমছত সন্ধিয়া 5:05 মৃত্যু হয়। আৰু তেখেতৰ মৃত্যুত আমি সকলোৱে দুখিত। তেখেতৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আজি আমাৰ ভৱানীপুৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আঞ্চলিক সমিতিৰ তৰফৰ পৰা ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু তেখেতে য'তেই নাথাকক কিয় তেখেত আমাৰ মাজত সদায় থাকিব। তেখেতৰ বিদেহী আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ। গতিকে তেখেতৰ আজি এই অনুষ্ঠান আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। পুনৰবাৰ আশা কৰিছোঁ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি লাভ কৰে। প্ৰাইম টাইম নিউজৰ ফালৰ পৰা বাজপেয়ী ডাঙৰীয়াৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে কামনা কৰিছোঁ আৰু গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।